हेलो गाइज आज मैं এটা অৰ্ডাৰৰ কেক বনাই আছো। অৰ্ডাৰটো হঠাতে আহিল মানে এটা দৌৰা-দৌৰিকৈ বনাব লগা হ'ল আৰু কেকটো হ'ল যে এগলেছ কেক। তো মই বাকিখিনি দেখানি ইয়াতে আছে যে মিল্কমেড আছে, বাটাৰ আছে আৰু অইল দিছোঁ। এইখিনি ফেটি লওঁ, তাৰপিছত গাখীৰ দিব লাগিব আৰু এইখিনি বাকি বস্তুখিনি ইয়াতে ৰেডি কৰিছোঁ, দেখাই পাব। তো চাই থাকক, মই এইখিনি কৰি থাকোঁ, এইখিনি ফেটি লওঁ। আৰু এয়া চেনিটো মই গুড়ি কৰি থৈ দিছোঁ। একচুৱেলি গুড়ি কৰি থোৱাৰ কাৰণে একদম গোটা লাগিছে, অকণ চানি দিওঁ। চেনি দিলে এতিয়া চেনিখিনি দি লওঁ, দি ফেটি গাখীৰখিনি লাষ্টত ময়দাখিনি দিম। অকণমানি তাৰমানে কি হয়, এগলেছ কেকটো বনোৱা প্ৰচেছটো অকণ বেলেগ হয় তাৰমানে। গাখীৰ লৈছিলোঁ, গাখীৰখিনি দিলোঁ। এইখিনি হৈছে তাৰ বেলেগ নাই আৰু গমে পাব ময়দাখিনি। কণীৰ সলনি আৰু এইখিনি বস্তুৱে মেইন ইয়াৰে এগলেছত। এইখিনি কৰাৰ পিছত যিখিনি কণী দিয়াৰ পিছত আমি যিখিনি মানে বেটাৰটো হয় আৰু তাৰে সলনি আৰু এগলেছত এইখিনি বস্তু দি বেটাৰটো ৰেডি কৰিব লাগে। তো হৈ গ'ল, এতিয়া মই ময়দা চয়দাখিনি দিম আৰু কেক বৰ্তমান বনোৱা হ'ল, আইচিং কৰা হোৱা নাই। আইচিংটো মই কালি কৰিম। কেকৰ বাঞ্চকেইটা বনাই থৈছোঁ, ইয়াতে দুটা আছে আৰু এটা তিনিটা বনাইছোঁ। ডাবল লেয়াৰৰ কেকটো, তো এইটো এনেকুৱাকৈ হ'ব, কালি দেখাই পাব এনেকৈ হ'ব। তো আজি মই কমপ্লিট হৈ গ'ল, এতিয়া থৈ দিওঁ আৰু এতিয়া মই শুওঁ। গুড আফটাৰনুন গাইজ। তো ঘৰৰ সকলো কাম শেষ কৰি ফ্ৰী হৈ ল'লোঁ। তো এতিয়া মই কেকটো আইচিং কৰোঁ, যিটো কেক কালি মানে বনকেইটা বনাই থৈছোঁ। এতিয়া আইচিঙৰ কামত লাগিছোঁ, এতিয়া আইচিং কৰোঁ। তো চাই থাকক।
জাষ্ট নামটো লিখিবলৈ আছে আৰু তেওঁলোকে লৈ যাব, কেতিয়াবা নিয়ে, এতিয়ালৈকে পোৱা নাই, তাৰমানে ফোন কৰিব। এতিয়া পেকিং কৰিব আছে। আৰু মোৰ প্ৰব্লেম কি হ'ল যে কেকটো ডাঙৰ কাৰণে মোৰ কেক বক্স তাৰমানে ঘৰত এতিয়া মানে আছে, কিন্তু ডাঙৰ কেকৰ কাৰণে কেক বক্স নাই। এতিয়া সেইটোৱে প্ৰব্লেম হ'ল। চাওঁ এতিয়া কেনেকৈ কি জোৰাই দিওঁ। নামটো এতিয়া আৰম্ভ কৰি লিখিবলৈ।